নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ জৰুৰী খবৰ। শীঘ্ৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰক এই কাম। ৰেচন কাৰ্ডৰ লগত লিংক কৰিব লাগিব আধাৰ কাৰ্ড। বিনামূলীয়া ৰেচন পাবলৈ 30 জুনৰ ভিতৰত লিংক কৰক ৰেচনৰ সৈতে আধাৰ কাৰ্ড। ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাৰ সময়সীমা বৃদ্ধি কৰিছে বিভাগীয় কৰ্তৃপক্ষই। 30 জুনৰ ভিতৰত আধাৰ লিংক কৰি লাভ কৰক বিনামূলীয়া ৰেচনৰ সুবিধা। আজিৰ পৰৱৰ্তী খবৰ, কোনে কেনেকৈ লাভ কৰিব চৰকাৰৰ 5 লাখ টকা সুবিধা। ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 10 মে'ৰ পাছত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ 5 লাখ টকাৰ সুবিধা। ৰেচন কাৰ্ডৰ থকা পৰিয়ালে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা। 5 লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয় প্ৰদান কৰিব চৰকাৰে। ৰেচন কাৰ্ড থকা পৰিয়ালক আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড দিব চৰকাৰে। ৰঙিয়াত এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকী।